পৰা ডিক্লেয়াৰ কৰা ৱৰ্ল্ড ইণ্ডিজিনাছ পিপলছ ডে আমি ইয়াত ডিফু ক্লাবত আমি অবজাৰ্ভ কৰিছোঁ। ইয়াত যিমান ইণ্ডিজিনাছ মানুহ আছে ইয়াত গোট খাইছে আজি। ৰেংমা নাগা, কুকি, শ্যাম, খাচী, গাৰো, ডিমাচা, আমাৰ কাৰ্বি সকলোৱে ইয়াত আমি জইন কৰি, আদিবাসীবিলাকো আছে আমাৰ লগত জইন কৰি পেলাই আমি, দেউৰী আছে, জিমচায়া আছে, আমি ইয়াত অবজাৰ্ভ কৰিছোঁ। এইটো এটা খুব ভাল কথা। UNO পৰাহে আমাক দিছে। আমাৰ যে ইণ্ডিজিনাছ মানুহ গম পোৱা নাই আমাৰ ইউনিটিৰ কাৰণে, আমাৰ নিজৰ মাটি, আমাৰ নিজৰ কালচাৰ প্ৰটেক্ট কৰিবৰ কাৰণে এই সুবিধাটো আমাক দিয়া হৈছে। সেইকাৰণে আমি আইনমতে সকলোৱে যিটো একচেপ্ট কৰিলে UNO চাৰ্টাৰ টু ইণ্ডিয়া গভৰ্ণমেণ্টটো ছিগনেটৰী হয়। সেইকাৰণে আমি সকলোৱে এইটো অবজাৰ্ভ কৰিছোঁ। লগতে আমি এইটো UNO পৰাহে কৰা, সেইকাৰণে আমি UNO ফ্লেগটো আমি আজি হইষ্ট কৰিছোঁ। UNO পতাকাটো আমি উঠাইছোঁ, আজি হইষ্ট কৰিছোঁ। যে ট্ৰাইবেল মানুহৰ ৰাইট টু লাইফ আছে, যে জনজাতিসকল যিসকল বসবাস কৰি আছে অসমৰ নৰ্থ ইষ্টত, তেখেতসকলক যিটো আমাৰ মৰ্যাদা আছে সেইটো অসম চৰকাৰে আমাৰ ৰেচপেক্ট, ডিগনিটি, লিবাৰ্টিখিনি আমাক সদায় দিব লাগে। আমাক ট্ৰাইবেলৰ নামত অসম চৰকাৰে ছাবজুগেট কৰিব নালাগে, আমাক ডিছক্ৰিমিনেট কৰিব নালাগে, আমাক অপ্ৰেছ কৰিব নালাগে, আমাক ছাপ্ৰেছ কৰিব নালাগে। আমাক যিটো সংবিধানে দিয়া আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো আমাক অধিকাৰ দিয়া আছে, UNOত যিটো সংবিধান আমাক দিয়া আছে, সেই অধিকাৰটো আমাক ফুল প্লেজত ইনজয় কৰিবৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্ট এজ ৱেল এজ আছাম গভৰ্ণমেণ্ট আমাক দিব লাগে। সেইকাৰণে আজি ইণ্টাৰনেশ্যনেল ইণ্ডিজিনাছ ডেত আমি সকলো ট্ৰাইবেল গোট খাই পেলাই আজি ডিপুত আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ জন কাটাৰ ইংলিছ ছাৰৰ লিডাৰশ্বিপত SPSLৰ আজি আমি ইয়াত সকলোৱে আমি ট্ৰাইবেল জনগোষ্ঠী যিসকল ইয়াত বসবাস কৰি আছে, আমি মিলিজুলি অসমত বসবাস কৰা ৰাইজে, বসবাস কৰি থকা ৰাইজে মিলিজুলি আমাৰ অধিকাৰ কাৰণে আমি সদায় এক হৈ পেলাই ডিমাণ্ড কৰিম বুলি এটা মেছেজ এটা পাছ কৰি পেলাই আমি বিচাৰিছোঁ। আৰু ইণ্টাৰনেশ্যনেল ইণ্ডিজিনাছ ডে এইটো অবজাৰ্ভ কৰাৰ সময় আমিও কাৰ্বি আংলং মানুহ এতিয়া ইণ্ডিজিনাছ ৰাইট হয় বুলি আমি ইয়াত আহিছে। সেইকাৰণে আমি ক'বলৈ খুজিছোঁ যে আমাৰ ইণ্ডিজিনাছ মানুহ যিমানকেইটা আছে, ৰিংমা বা কাৰ্বি আদি, গাৰো, কাছাৰী, কুকি, লালুং, তিৱা, যিমানটো আমাৰ ইণ্ডিজিনাছ মানুহ আছে, এইকেইটা মানুহ প্ৰটেকশ্যন কাৰণে আমাৰ অসম চৰকাৰ আৰু ইণ্ডিয়া চৰকাৰে আমাৰ ইণ্ডিজিনাছ মানুহকে মানে এইটো ছেফ গাৰ্ড দিব লাগে। আৰু এতিয়া এটা কথা ক'বলৈ খুজিছে যে ইয়াত এতিয়া কাৰ্বি আংলং বৰ্ডাৰ এৰিয়াত এতিয়া চ'লাৰ প্লাণ্ট কোনটো এইটো প্ৰজেক্টটো দিবলৈ হৈছে, এইটো এনাউন্স কৰি আছে, কিন্তু আমি একদম টোটেলি মানে এইটো এগেইনষ্ট আছে। তাত এইটো আহিব নালাগে, এইটো তাতে চ'লাৰ প্লাণ্ট আহিবলৈ নালাগে। আমাৰ ইণ্ডিজিনাছ ৰাইট আছে, আমাৰ তাতে আমাৰ বহি আছে, সেইকাৰণে আমাৰ খেতি বাৰী আমাৰহে হয়, এইটো তাতে এইটো আহিব নালাগে বোলে। আমি এইটো অসম চৰকাৰী আৰু কাৰ্বি আংলং চৰকাৰৰ লগতে আমি এইটো অনুৰোধ জনাই আছোঁ।